দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু মৰিগাঁও জিলা প্ৰশাসন কাইলৈৰ পৰা দেশত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব সমান্তৰালকৈ ৰাজ্যৰ 5টা লোকসভা সমষ্টি ডিফু দৰং ওদালগুৰি শিলচৰ হাইলাকান্দি আৰু নগাঁও সংসদীয় সমষ্টিত 26 এপ্ৰিলত অনুষ্ঠিত হ'ব নিৰ্বাচন অহা 26 এপ্ৰিলত লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ বাবে কাইলৈ পুৱাৰ পৰা আৰম্ভ হ'ব ইতিমধ্যে দলসমূহ ৰাওনা হৈছে নিজ নিজ কৰ্মস্থানলৈ কাইলৈ ভোট গ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হ'বলগীয়া মুঠ ভোট গ্ৰহণকাৰী বিষয়া কৰ্মচাৰীৰ সংখ্যা 5466 গৰাকী কাইলৈৰ বাবে সুন্দৰকৈ প্ৰস্তুতি আৰম্ভ কৰা হৈছে আৰু মৰিগাঁও জিলা নিৰ্বাচনী বিষয়া সম্পূৰ্ণভাৱে সাজু যোৱা এমাহ দিন ধৰি আমি আমাৰ যিসকল গ্ৰহণ কৰিব সেই বিষয়াসকলক আমি প্ৰশিক্ষণ দি আছো 3টা ৰাউণ্ড তেওঁলোকৰ প্ৰশিক্ষণ হৈছে আৰু বাকী অফিচাৰসকলৰো সেইমতে দিল্লী পৰ্যন্ত গৈছে ট্ৰেইনিং ল'বলৈ সেইকাৰণে আমি সম্পূৰ্ণভাৱে প্ৰস্তুত যোৱাকালি ৰাতি আমি গাড়ীবোৰ পঠিয়াইছোঁ যিসকল দূৰৰ এলেকাৰ মানুহ আছে তেওঁলোকে গৈ ধৰি লওক ৰাতি তেওঁলোকক সেই পুলিচ ষ্টেচনবিলাকত গাড়ীবোৰ আছে আজি ৰাতিপুৱা 5টা বজাৰ পৰা মানুহ আহিবলৈ আৰম্ভ কৰিছে 7টা বজাত আমি কাউণ্টাৰ খুলি দিছোঁ তেওঁলোকে আহি ইয়াত কোনটো পলিং ষ্টেচনৰ প্ৰিজাইডিং অফিচাৰজনে প্ৰথমতে নিজৰ পলিং অফিচাৰ একলগ হৈ মেটেৰিয়েল চেললৈ গৈছে মেটেৰিয়েল চেলত সুচাৰুৰূপে প্ৰশিক্ষণপ্ৰাপ্ত আমাৰ বিষয়াসকল আছে তেওঁলোকে যিখিনি সামগ্ৰী তেওঁলোকে লৈ যাব লাগে সেই গোটেই সামগ্ৰীখিনি কালেকশ্যন কৰিছে কৰি উঠি তেওঁলোকে পুলিচ বিষয়া যোন তেওঁলোকৰ লগত যাব তেওঁলোকৰ লগত যোগাযোগ স্থাপন কৰিছে সেই যোগাযোগ স্থাপন কৰি তেওঁলোকে খোৱা বোৱা কৰিছে খোৱা বোৱা কৰাৰ পিছত আমাৰ মানুহে গাইড আমাৰ তেনেকুৱা স্ক্ৰুটিনি কৰা মানুহ আছে আৰু আমাৰ গাইড আছে তেওঁলোকক ইতিমধ্যে আপুনি দেখিছে যে এনাউন্সমেণ্টটো কৰি থোৱা হৈছে 3খন ফিল্ডত আমাৰ 3টা সমষ্টিৰ 3খন ফিল্ডত গাড়ীবোৰ ৰখা হৈছে গাড়ীবোৰত নম্বৰ দিয়া হৈছে আৰু সেই নম্বৰ অনুযায়ী তেওঁলোকে নিজৰ গাড়ীত গৈ বহিছে আৰু ইতিমধ্যে আমাৰ গাড়ীবোৰ এই পলিং কেন্দ্ৰবিলাকলৈ আগবাঢ়িবলৈ ধৰিছে অহা কাইলৈ ৰাতিপুৱা প্ৰথমতে তেওঁলোকে গৈ পেলাই সুচাৰুৰূপে তেওঁলোকে যাতে পৰিচালনা কৰিব পাৰে গোটেইখিনি চাই ল'ব 560টা স্কুলত 911টা ভোট কেন্দ্ৰ য'ত ভোট গ্ৰহণ কৰা হ'ব সেই তাত স্কুলৰ প্ৰধান শিক্ষক আৰু শিক্ষা বিভাগৰ লগত একলগ হৈ মৰিগাঁও জিলাত অকল মডেল পলিং ষ্টেচনে নহয় প্ৰতিটো পলিং ষ্টেচন এটা আদৰ্শ পলিং ষ্টেচন হিচাপে গঢ়িবলৈ চেষ্টা কৰা হৈছে এখন কমিটি বনোৱা হৈছে নতুন জাগাটো পৰা পলিং অফিচাৰসকল যাব তেওঁলোকে গৈ তাত কোনো মৰিগাঁৱৰ পৰা দীপজ্যোতি দাসৰ ৰিপৰ্ট জনজাগৰণ লাইভ তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চলৰ বাইপাছৰ সমীপত উদ্বোধন কৰা হ'ল বিজ্ঞানসন্মত শৰীৰ চৰ্চা কেন্দ্ৰ দ্য পিৰামিড শেহতীয়া প্ৰযুক্তিৰ যন্ত্ৰাংশসহ সুপ্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষকৰ দ্বাৰা শৰীৰ চৰ্চাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে যোগাযোগ কৰক নিম্নলিখিত নম্বৰ 6001798729 6001804556